জীৱনৰ দৈনন্দিন কামৰ মাজৰ পৰা কেইটামান দিন উলিয়াই আমি আমাৰ মন মগজুক অলপ সকাহ দিব লাগে, মানে ৰিলেক্স। চ' বহুত দিনৰ মূৰত আকৌ এবাৰ ব্লগ এটা বনাব গৈ আছোঁ। এঠাইত গৈ আছোঁ, এতিয়া নকওঁ, এইটো ছাছপেন্স ৰাখি থৈ দিছোঁ। মোক দিব আহিছে পংকজ দা আৰু হানিয়ে। টাইম হৈছে এতিয়া 5:23। গতিকে যাওঁ, বাকীখিনি ষ্টেচন আহি পাইছে, তাৰপিছত বাকীখিনি দেখুৱাম। বলক। কথামতেই কাম, যাত্ৰা আৰম্ভ হ'ল। (2022) চনত কেদাৰনাথ এক্সপ্ল'ৰ কৰিলোঁ। আপোনালোকে যদি মোৰ কেদাৰনাথৰ ব্লগটো চোৱা নাই, এবাৰ চাই ল'ব। লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। গাইজ, ক'ত যাবা? এইবাৰো মই আৰু মোৰ বন্ধু কেইজনমানে মিলি ব্যস্ততাৰ মাজতে ঠিক কৰিলোঁ নেক্সট ট্ৰিপটোৰ বাবে। আহি পালোঁ ষ্টেচন। কেনে? পুৰা একদম প্ৰস্তুতি পুৰা। কেনে? মজা। আমি মানুহ নহয়, বয়া মানুহ নেকি? কেনে? তুমি ভাল মানুহ ভাই। এবাৰ যেন দিল্লীৰ পৰা চেঞ্জ নকৰে। বঢ়িয়া আগৰ দৰে ফিলিং। কেনে? বঢ়িয়া। চব আহি পালে, এতিয়া ভিতৰলৈকে যাওঁ। ট্ৰেইন আহি পাব হৈছে। মোৰ লগত হানি আৰু পংকজ আহিছিল, দুয়োকে বিদায় দি দিলোঁ। ভিতৰলৈকে যাওঁ। ডেইলি ৱৰ্কশ্বপ যদি আমি অলপ নিজকে ব্ৰেক নিদিওঁ, দেন আমি আমাৰ ক্ৰিয়েটিভিটিবোৰ হেৰুৱাই পেলাম। আৰু মই ভাবোঁ যিমানেই নতুন ঠাই এক্সপ্ল'ৰ কৰিম, সিমানেই আমাৰ ক্ৰিয়েটিভিটি আৰু মজবুত, অৰ্থাৎ ষ্ট্ৰং এণ্ড ক্ৰিয়েটিভ হ'ব। গতিকে ক্ৰিয়েটিভ স্কিল বনাবলৈ আমি ওলালোঁ নেক্সট ডেষ্টিনেশ্যনলৈ। মই মোৰ জেগাটো লৈ ল'লোঁ, মজা। এতিয়া শুম। টোপনি ক্ষতি হৈছে ৰাতিপুৱা। বঢ়িয়া। চ' গুড মৰ্ণিং। ৰাতিপুৱা উঠোতে দেৰি হ'ল, এতিয়া 10:30 বাজিলে। ত' মই উঠি ব্ৰাছডাল লৈছোঁ। ট্ৰেইনৰ খানা গুৱাহাটীতে উঠিছিলোঁ, কিন্তু ঘটনাটো হ'ল গুৱাহাটীত উঠিয়ে শুই গ'লোঁ। শুই গৈ বেক টু বেক কাম চলি আছে। এতিয়া আহি NJP পালোঁ। NJP পোৱাৰ পিছতহে গম পালোঁ ইমান টাইম শুয়ে আছোঁ। এতিয়া টাইম হ'ল 1:15 হ'ল, কিন্তু শুই গমেই নাপালোঁ কেতিয়া আহি পালোঁ। বেয়া হৈছোঁ তাৰমানে। মোৰ মানে দুখ লাগে, মই আহোঁতে জাৰ্ণিটো মই এনজয় কৰিব নাপালোঁ। তাৰমানে ৰাতি টোপনি ক্ষতি, এতিয়া বেক টু বেক কাম কৰি কিনে এতিয়া ভাগৰ মাৰিব আহিছোঁ। খেলা চলি আছে লুডু। ট্ৰেইনত টাইম পাছ নহয়, সেইকাৰণে পূৰা শুলোঁ। শুই উঠি এতিয়া লুডু। গাইজ, কি চলি আছে? লুডু 500। মই আছোঁ একদম ওপৰত ছিটটো মোৰ। এতিয়া সময় হ'ল 8:35। চ' খানাটো খাওঁ, অৰ্ডাৰ দিলোঁ। ট্ৰেইনৰ খানা বহুত সোনকালে দিয়ে, গতিকে এইটো খানা ভেজ খানা লৈছিলোঁ। ত' চাই লওঁ কি দিছে। ৰুটি, পনীৰ। খানাটো খাব লাগিব। আৰু এক্সট্ৰা ৰুটি এটা ল'লোঁ, মানে ৰুটিটো টেষ্টি আছিলে।
তাৰপিছত এইখিনি খাই লওঁ খাই লৈ চাওঁ টেষ্টটো জনাই আছোঁ পাটলিপুত্ৰ ষ্টেচন চ' খানা খালোঁ খানা খাই এতিয়া ওলাই আহিলোঁ বাহিৰলৈকে পাটলিপুৰা ষ্টেচন আৰু পাটলিপুৰা ষ্টেচনত প্ৰায় 40 মিনিট টাইম ৰখিব গতিকে অলপ টাইম ষ্টেচনতে ফুৰিছোঁ কি খানা পায় আৰু ৰাতিৰ কাৰণে বা ৰাতিপুৱাৰ কাৰণে আমি চাই লওঁ কি বস্তু পায় অলপমান কিনি লওঁ বস্তু বাকীখিনি ৰাতিপুৱাৰ কাৰণে আমি কিনি দিলোঁ ষ্টেচনত ট্ৰেইনৰ ভিতৰত মানে খানাবোৰ অলপমান দাম বেছি লয় আৰু বস্তুবোৰ ভাল নালাগে খাই তো ষ্টেচনত কিনি লওঁ ৰেডিমেড খানা গাইজ না ৰেডি নেকি নাইব নাইব ৰেডি এই তোতে নামি যা নামছে নাম আমি নাইব ৰেডি নেকি আমি যাও আমাদের বহুত জিনিস আমার বস্তুবোৰ আমি যাবলৈ মানালী মানালী বাছ ধৰিব লাগিব 3 ঘণ্টা হাতত আছে আমাৰ কিন্তু আমাৰ এতিয়া অলৰেডি লেট হৈ আছে লেট গতিকে সোনকালে নামো আৰু সোনকালে হোটেল ৰুম লওঁ আৰু ফ্ৰেছ হওঁ খাই দিব চ' গাইজ ফাইনেলি আহি পালোঁ নিউ দিল্লী ষ্টেচন গোটেইকেইটা আমি ৰৈ আছোঁ এতিয়া আমি ওলাই যাম হোটেলৰ ৰুমলৈকে বহুত লেট হ'ল কি ক'ব আমি ৰাজধানী লাইট আছিলে অৰিজিনেল ৰাজধানী কপি আছিল নেকি? ফাৰ্ষ্ট কপি আছিলে ষ্টেচনৰ পৰা বাহিৰত আহিলোঁ এতিয়া আমি যাম কাশ্মীৰী গেট তাৰে ওচৰত আমি এখন হোটেল ল'ম তাতে আমি অকণমান ৰেষ্ট ল'ম ফ্ৰেছ হ'ম আৰু তাৰপিছত আমি মানালীৰ কাৰণে ইভিনিং বাছ আছে তো তাৰ কাৰণে আমি ৰেডি হ'ম চ' আমি এতিয়া হোটেলখন লওঁ কাশ্মীৰী গেটত ফাৰ্ষ্ট আমি কাশ্মীৰী গেটলৈকে গৈ লওঁ তাৰপিছত আমি ফ্ৰেছ হৈয়ে বাকী মাথা মাৰিম টিল দেন চাই থাকক লাষ্ট টাইম আমি কেদাৰনাথ যাওঁতে আহিছিলোঁ মাত্ৰ 10জন 11জন এবাৰ আমি বম ডাঙৰ পল্টনত আহিছোঁ 16জনীয়া এটা গ্ৰুপ চ' আজি আৰু গোটেইকেইটা একেলগে একদম বঢ়িয়াকৈ গৈ আছোঁ ফাইনেলি আহি পালোঁ বৰ বটলা ট্ৰেইন ৰাজধানী ইমান ফাল্টু বুলি ভবাই নাছিলোঁ ফাৰ্ষ্ট কপি আছিল ট্ৰেইনখন ফাৰ্ষ্ট কপি আছিল ফাইনেলি এখন গাড়ী বুক কৰিলোঁ দেই গাড়ীখনত এই পিছফালে গোটেই বেগ লাগেজ আৰু আগফালে আমি চাৰিটা ইফালে এটা গোটেইকেইটা আমি বঢ়িয়াকৈ যাম কাশ্মীৰী গেট তাতে আমি হোটেল লৈ ফ্ৰেছ হ'ম চ' আমি আছিলোঁ 16জন 5জনকৈ 3খন গাড়ী ল'লোঁ এতিয়া এজন বেছি হৈ গ'ল চ' বেছি এজন এইজন কেনে এডজাষ্ট কৰি যাব লাগিব এইখিনি তাকেইতো নহ'লে সিহঁতক বহুত পইচা লাগে তাকেইতো আমি এটলিষ্ট এতিয়া মিলাই মিলি কৰিব পাৰিম আমাৰ জাৰ্ণিটো চ' গাইজ আহি পালোঁ ISBT কাশ্মীৰী গেট ত' ইয়াৰ পৰা আমি উঠি কিনে যাম আজি খানা এইটো দিল্লীৰ খানা কাশ্মীৰী গেটৰ খানা এইটো ফ্ৰেছ হ'লোঁ খানাটো খাই দিওঁ বহুত ভোক লাগিছে ৰুটি আছে ভাত আছে চব্জি আছে মই ভেজ খাই দিওঁ বাহিৰত মেক্সিমাম ভেজেই খাওঁ বঢ়িয়া এইটো একদম কম দামত ৰব্দ খানা বড়ো খানা কেনেকুৱা পিঁয়াজ বহুত দিয়ে সেইটো কৰিবা মজা পিয়াজ বহুত পিঁয়াজ দিয়ে পিঁয়াজ ক'ত গ'ল পাতি এজন কাষ্টমাৰক কি কৰোঁ এতিয়া আমি প্ৰায় 1 কিলো দিয়া যায় কেনেকুৱা খানা ভাল আছে পিঁয়াজ বহুত দিয়ে কম দাম চ' গাইজ খানা খালোঁ খানা খাই এতিয়া আহি পালোঁ বাছ ষ্টেণ্ড বাছত যাম এতিয়া আমি মানালী তো মানালীৰ কাৰণে এইখন বাছ আমাৰ লক্ষ্মী হলিডেত বাছ বুক হৈ গ'ল চ' গাইজ চিটত বহিলোঁ গোটেইকেইটা মজা বাছ একদম মজা ওপৰত AC আছে একদম মজা ইয়াত ব্লেংকেট দিছে ব্লেংকেট
এই ব্লেংকেট তলত এই ভৰি দিয়াকৈ এইবোৰ দিছে বঢ়িয়া অলমষ্ট মজা যাই ভাল লাগিব গৈ থাকিম ৰাতিপুৱা মানালী পাই যাম বাই বাই চাই আহি এইবাৰ আমি ঠাই বাছি লৈছোঁ মানালী কাৰণ মানালীত আছে কিছুমান হিডেন ৱাটাৰফল ক্ৰেজি স্নো মাউণ্টেন ইত্যাদি ইত্যাদি বাছখন ভাল ন বাছখন খুব ধুনীয়া বাছ চাৰ্ভিছো ভাল এতিয়ালৈকে ভালেই পাইছোঁ আগলৈকে যাই আমি যেতিয়া ডেষ্টিনেশ্যন পাম তেতিয়া গম পাম বাকী গোটেইখিনি ডিটেইলছ আমি জনাই দিম আমাৰ এই ভিডিঅ'ৰ থ্ৰুদি আছে গোটেইখিনি জনাই দিব এতিয়া আমাৰ টাইম হৈছে আমাৰ 5:50 আমি ৰাতিপুৱা 6টা 6:30 গৈ পোৱা কথা আছে যদি দেৰি নহয় ৰাস্তাত বাকী আপোনালোক ভিডিঅ' যোগে পাই থাকিব আমাক কি কি কৰোঁ আমি আৰু বাকী আপডেটবিলাক দি থাকিম আপডেট দি থাকিম চ' আমি আহি এইখন দা বিমান বুলি এখন হোটেল পালোঁ এই হোটেলখন আমাক ৰখাইছে আৰু এইখন হ'ল আমাৰ বাছ বাছ আৰু দা এইখন ভিভান হোটেল ভিভান লাইক ভিভান্তা লাইট এইখন আৰু বহুত ধুনীয়া হোটেল আৰু ইয়াতে আহি আমি খাব আহিছোঁ ইয়াতে তো কি খাওঁ নাজানো হোটেলৰ ভিতৰত গ'লে গম পাম কি খাম ভিতৰলৈকে গৈ চাই এবাৰ চাহ খাব অৰ্ডাৰ দিছোঁ চাহ খাওঁ ভোক নাই অলপ আগতে যিহেতু ভাত খাইছোঁ গতিকে চাহটো খাই ওলাই যাম চ' বিউটিফুল প্লেচ গাইজ এবাৰ আহিলে দা ভিভানত সোমাই যাব হাৰিয়ানাত আছে এইখন হাৰিয়ানাৰ এখন ধুনীয়া হোটেল হয় আৰু এইখন হোটেলত আমি অলপ খানা খালোঁ ৰাতিৰ কাৰণে ৰাতিৰ সাজ বহুত ধুনীয়া হোটেল হয় আহি যাব খাই চাব বহুত ধুনীয়া হোটেল বাছৰ পৰা নামি কিবাকৈ আহি এইখন গাড়ীত বহিলোঁ ইমানে ঠাণ্ডা কঁপি আছোঁ -20 ডিগ্ৰী চলি আছে কথা হ'বৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে সাহসেই নহ'ল চ' এতিয়া গাড়ীত বহিছোঁ অলপমান গৰম লাগিছে বাকী হোটেলত যাই দেখাই আছোঁ চ' গাইজ ফাইনেলি আমাৰ ভিলাটো আহি পালোঁ আমি য'ত ভিলাটো বুক কৰিছিলোঁ সেইখিনি জেগা আহি পালোঁ বাকী আমাৰ গোটেইখিনি ল'ৰা আহি ৰেডি ঠাণ্ডা গাইজ ঠাণ্ডা কেনেকুৱা বহুত ঠাণ্ডা বহুত বেছি ঠাণ্ডা চ' গাইজ আমি থাকিবলগীয়া কটেজটো হ'ল এইটো ফাৰ্ণে কটেজ আৰু এইটো হ'ল ভিলাটো মই একদম তলৰ পৰা গ্ৰাউণ্ড ফ্ল'ৰ পৰা দেখাই দি আছোঁ মানালী কেৱল স্নো কেপ মাউণ্টেইনছৰ বাবে ফেমাছ নহয় প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণেও এক বিখ্যাত ঠাই ইয়াৰ প্ৰত্যেকখন হোটেল কেফেৰ দৰ্জা খুলিলে এনেকুৱা লাগে যেন কিবা বেলেগ এখন পৃথিৱী মানালীৰ বতাহত কিবা এক বেলেগ কথা এটি অনুভৱ কৰিলোঁ লগতে আমি প্ৰথমবাৰ লগ পোৱা জনকো এনেকুৱা অনুভৱ হ'ল যেন আমি বহু বছৰৰ চিনাকি আৰু মানালীৰ এই এডভেঞ্চাৰৰ বাবে মই ওলালোঁ মোৰ বন্ধুসকলৰ লগত মানালী এক্সপ্ল'ৰ কৰিবলৈ গতিকে আপোনালোকেও সাজু হওক মোৰ লগত মানালীৰ 3টা দিনত কৰা বহু এডভেঞ্চাৰ নতুন ঠাই এক্সপ্ল'ৰ মানালীৰ অনুভৱ ল'বলৈ বিৰাট ভাগৰ লাগিছে গতিকে আজিলৈ আহিছোঁ ষ্টে টিউন